আজি আপোনালোকক মই দেখাম মেখেলা এখন কেনেদৰে চিলাব পাৰি। এয়া মই অস্ত্ৰ কাপোৰ ললোঁ, দুডোখৰ ললোঁ, এয়া জইন কৰি লৈছোঁ। প্ৰথমৰ পৰা ভিডিঅ'টো কৰা নহ'ল, তাৰ বাবে ক্ষমা কৰিব। আৰু এয়া মই মাজতে দেখাই দিছোঁ আৰু এইখিনি এনেকৈ জইন কৰি ল'লোঁ। তাৰপিছত মই মেখেলাখন চিধাকৈ লৈ এইফালে এয়া চিলাই মাৰি আছোঁ। ইয়াত মাৰিব লাগিব চিলাইটো। মেখেলাখন চিধাকৈ লৈ ল'ব। এতিয়া এডোখৰ আছে, সেইডোখৰ মই চিলাই কৰি ল'ম। তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেদৰে কৰিব লাগিব তাৰপিছৰখিনি। এতিয়া এনেদৰে এইটো এনেকৈ মৰা হ'ল। এতিয়া ইয়াত আপোনালোকে এইদৰে উলটিয়াই দিব। উলটিয়াই দি ইয়াত মাজত চিলাই কৰিব। এনেদৰে মাৰি লৈ দিব। এতিয়া চিলাই হৈ গ'ল সেইফালে। আৰু এতিয়া এইটো এটা কাম কৰিব লাগিব, ভিতৰ ফালে এই পজিশ্যনটো এনেদৰে মাৰি ল'ব লাগিব। এইটো হৈ গ'ল। এতিয়া এইটো আমি এনেদৰে বিচনাত ঠিক কৰি ল'ব লাগিব। সমানকৈ পাৰি যাতে দুয়োটা ছাইড সমান হয়, তেনেদৰে সমান কৰি ল'ব লাগিব। আৰু এই কামটো কৰোঁতে একদম সাৱধানে কৰিব লাগিব, নহ'লে এফালে চুটি হয় এফালে দীঘল হয়। এতিয়া আমি এইটো বেজীৰ সহায়ত ইয়াক সমান কৰি ল'ম। দুফালে দুটা ছাইডত বেজী দি ল'লে হ'ব। এতিয়া এনেদৰে মাৰি ল'ম এইটো। আৰু এতিয়া মই মেখেলাখন উল্টাকৈ এইফালে এইটো জইন কৰি ল'ম। জইন কৰি চিলাই ল'ম এইফালে।
এয়া চিলাই ল'লোঁ, এইটো শেষ হ'ল এনেকৈ। এতিয়া আপোনালোকে ওপৰ ভাগটো এইদৰে ওলোটিয়াই এবাৰ চিলাই দিব, এনেদৰে। মই এতিয়া চিলাই ল'ম। এয়া মেখেলাখন ৰেডি হৈ গ'ল, আৰু এনেদৰে চিলাই মেখেলা আপোনালোকক আজি দেখালোঁ।